তেওঁ লাগিলে ধাৰ কৰিও পইচা আনি দিব। খাৰঘুলিত যেতিয়া তেওঁ থাকিছিলে, ষ্টুডিঅ' আছিলে, তেতিয়াতো ইমানেই মানুহৰ ভিৰ থাকে যে তেওঁ শুই উঠাৰ আগতে ৰাতিপুৱাই প্ৰায় লোকাৰণ্য হৈ থাকে 50-60জন 80-100জনলৈকে মানুহ তাত একদম লোকাৰণ্য হৈ থাকে আৰু সকলোৱে নিজৰ কিবা এটা নহয় কিবা এটা সমস্যা লৈ আহে। কিছুমানে বাৰু তেওঁক অভিনন্দন জনাবলৈ বা কেতিয়াবা এনেই লগ কৰিবলৈও আহে, কিন্তু বেছিভাগ সময়ত মানুহে নিজৰ কিবা এটা সমস্যা লৈয়ে আহে। আৰু এতিয়াও আমি কাহিলীপাৰাত যিহেতু আমি ফ্লেটত থাকোঁ, গতিকে তাত খুব বেছি মানুহৰ ইমান সমাগম নহয় যদিও এতিয়াও দেখা যায় 10-20জন লোক তাত থাকে। মই ওলাই যাওঁতে তেওঁলোক কাষ চাপি আহে। পিছত মানে গম পাওঁ যে তেওঁ কাকো খালী হাতেৰে উভতি যাবলৈ নিদিয়ে। যদি জেনুইন মানে কিবা এটা দেখে তেওঁ সেইটো মানে কৰে। আৰু তাৰ মাজতে কেতিয়াবা কিছুমান একদম জেনুইন কেছ নহয়, সেইবোৰ আমি কৰিবলৈ গৈ পিছত হস্পিটেলৰ বিল দিবলৈ গৈ বা তেনেকুৱা ধৰণৰ কথাও আমি পিছত প্ৰমাণ পাইছোঁ।